নমস্কাৰ। পাঠ কৰিবলৈ লোৱা কবিতা শব্দত সপোন ৰুচি ভালপোৱা ৰজন মোৰ স্বৰচিত। শব্দ তেওঁৰ বাবে সাহস, কবিতা তেওঁৰ সুখ দুখৰ লগৰী, হেজাৰ জনৰ বাবে এসাগৰ অনুপ্ৰেৰণাৰ তেওঁ চিৰ উদ্ভাসিত এটি সংগ্ৰামী সত্ৰা, যাৰ আপোন কেৱল অসমীয়া শব্দ সাহিত্য আৰু কবিতা। কবিতাৰ দৰে কলাত্মক চৰ্চাৰ বাবেই হয়তো জন্ম তেওঁৰ, সেয়েহে সৃষ্টিশীলতাই খেদি ফুৰে তেওঁক। আপুনি ভালে থাকক। শব্দত সপোন ৰচি আপোনাৰ এই সৃষ্টিশীল সাহিত্য কেন্দ্ৰিক যাত্ৰা অবিৰত গতিৰে অব্যাহত থাকক। নমস্কাৰ।